হাই, আজি আমি কি বনাম চাওক। এই কঁঠাল গছৰ পৰা পাৰি আনিলোঁ, আনি বাকলিটো গুচাই বইল কৰিলোঁ। এতিয়া আপোনাৰ পিচ পিচকৈ কাটিম। পিচ কটাৰ পিছতে আপোনাৰ মছলা দি ধুনীয়াকৈ মাংস নিচিনা কেঁচাতে খাওঁ লাগিছে। গৰম হৈ আছে, ধোঁৱা উৰি আছে। চুচ গুচাইছোঁ নহয়। এতিয়া মছলা দি বনাম। সৰু কৰিলে বিলাও ভাল, ডাঙৰ ডাঙৰ পিচ পৰিলে বেলেগৰ পৰাও কিছুমানৰ পৰা মোৰ তাত পৰাই নাই নাপাব, সেইকাৰণে সৰু কৰি দিছোঁ। ভাত খোৱাৰ কাৰণে কাজি দিলে যেনে ক'ব। তেওঁৰ নামটো কি জানে? পাপৰি বৰা। পাপৰি মূৰত বহুত কাজিয়া কৰিছিল, মোক তুমি নিদিলা দেখোন। কেতিয়াবালে পাপৰি বৰাক মই দেখাম বাৰু, আপোনাক কমেণ্টত কোন মাজনীয়ে কথা কাৰণে কাজিয়া লাগে, তুমি মোক নিদিলা এনে ক'ব। সেইকাৰণে এই হৈছে আপোনাৰ মধুপোলং। সেইটো আমি কওঁ মধুপোলং, কিন্তু কোনেবা কি কয় নাজানো। কিবা যদি এই পাতৰ নামটো কিবা জনাবচোন। কিন্তু আমি মধুপোলং কওঁ, মাছেদি খাওঁ, জোল খাওঁ, চুকা টেঙা নিচিনা লাগে বস্তুটো। এইটো মধুপোলং। আমি কুচা লৈছোঁ।